ফাইনেলি আমি ৰুমৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি এতিয়া আমি যাই আছোঁ নগাঁৱৰ পৰা আমি চাইকেল বাছত উঠাই দিম, উঠাই দি কিনে যাম গুৱাহাটীৰ পৰা যাম আমি হাজো। ত' আমি মানে কি মিছা কথা নকওঁ আৰু যি আমি অমুক ক'লোঁ তমুক ক'লোঁ, চ' আমি ডাইৰেক্ট চিধা কৈছোঁ আৰু চাইকেল বাছত উঠাই দিম, দি আমি গুৱাহাটী যাম, গুৱাহাটীত ৰাতি থাকি যাম হাজোৰ পৰাই ৰাইডটো শেষ কৰিম মানে এতিয়া শেষ কৰিম। আপোনাৰ পইচা নাই, মেইন কথা যিখিনি পইচা আনিছিলোঁ সেইখিনি পইচা খৰচ হ'ল, চাইকেলো ভাল হ'ল, মানে ভাল কৰিব লগা হ'ল, বেমাৰো হ'ল, এনেকুৱাকৈ পইচাখিনি শেষ আৰু হেল্পো পোৱা নাই এতিয়ালৈকে। মানে কি আমাক কৈছিল আৰু কোনোবাই যি আমি বিপদত পৰিলে আমাক ফোন কৰিবি, আমি পইচা দিম বা হেল্প কৰিম কিবা কিবি এনেকৈ কৈছিল আৰু। চ' যিখিনি মানে আমাক হেল্প কৰিম বুলি কৈছিল, তো সিহঁতে এতিয়ালৈকে কৰা নাই। সিহঁতক হেল্প খুজিছোঁ বাৰু, এতিয়া হেল্প নকৰিলে কি কৰিম আৰু, নালাগে আৰু হেল্প কৰিব। এতিয়া আমি কালি পৰহি মানে ঘৰে পাম যায়, চ' ঘৰত যাব পৰাকৈ অলপ পইচা আছে বাৰু। চ' আহক আজি যদি পাৰোঁ আজি হাতত যাব চেষ্টা কৰিম আৰু। ঠিক আছে দিয়ক, যাওঁ এতিয়া নগাঁৱলৈকে, নগাঁৱৰ পৰাই গুৱাহাটী। নগাঁও পালোঁ আৰু নগাঁৱৰ পৰা আমি এতিয়া যাম গুৱাহাটী। চ' চাইকেল আমি ইয়াতে চাইকেল বান্ধিছোঁ, এতিয়া আমি গুৱাহাটী যাম। গুৱাহাটীত চাওঁ কি হয়, আজি থাকি কালি আমি হাজোলৈকে যাম। আৰু গুৱাহাটীত লগ পাম যায়। আহি এতিয়া লালমাটি পাম আৰু আমি হাজোত যাম বুলি ভাবিছিলোঁ, কিন্তু হাজোত যোৱা নহ'ব। এতিয়া আমি ঘৰলৈ যাই আছোঁ, যিহেতু আমাৰ গাড়ীটো বহুত পইচা গালটো খোৱা লোৱা কথা আছে আৰু আজিতো হাজিৰা নাপাম। চ' থকাৰো কিবা কিবি আছে আৰু আপোনাৰ চাওক বতৰো একদম বেয়া, বৰষুণো হ'ব পাৰে। চ' সেইটোৰ কাৰণে মানে হাজোত নাযাওঁ, আমি এতিয়া ঘৰতে যাম। মানে কি হ'ল মেইন কথা পইচা হৈ গ'লতো, পইচা নহয় যাম। চ' সেইটো কাৰণে মানে কি হ'ল ৰাইডটো কণ্ট্ৰল নকৰিলে বাকী হেল্পটো নাপালোঁৱে না আমি। চ' সেইটোৰ কাৰণে মানে কি ৰাইডটো আমি কেঞ্চেল কৰিম এতিয়া। বাকী এই 7 দিনত যি দেখালোঁ আৰু যি পালোঁ 25 নম্বৰ দিন আজি ঘৰত যাই আছোঁ। যাবতো আজি দেৰি হ'ব বাৰু, চাওঁ যি পাৰোঁ দেখাম আৰু আজি যি পাৰোঁ। আহক যাওঁ আৰু আগত লগ পাম অলপ। ফাইনেলি আমি আহি লালমাটি পালোঁ আৰু এতিয়া যাই আছোঁ আমি ঘৰো। এনেকুৱা অৱস্থা আছে, একদম ভৰিত টাপনা ভি একদম পেট্ৰল মাৰিবই পৰা নাই। আৰু গুৱাহাটীত প্ৰায় অভাৰ বিলাক বনাইছে নহয়, সেই ফ্লাইঅভাৰো চাইকেল থ'ব লাগে, একদম যি জ্বালা গাড়ী কি ক'ম আৰু। ঘৰত যাই একদম এসপ্তাহমান ঘুমাম, ইফালে কিবা কৰিব লাগিব গাড়ী, নহ'লে বৰ দিগদাৰ হৈছে। তো আমি এতিয়া আহি আছোঁ, লালমাটি পাম আৰু বেছি সময় নাই। তো আহক আগত যাই লগ পাম আৰু। আহি পালোঁ জালুকবাৰী। তো জালুকবাৰীৰ পৰা আমি এতিয়া যাম ঘৰত। তো জালুকবাৰী ফাইনেলি আমি জালুকবাৰীৰ পৰা লগালৈকে। তো ইমান যাম গাইজ, যামৰ মাজত আৰু ক'ত আৰু ক্লিপ চিপ লৈ থাকিম, গতিকে ক্লিপ চিপ লোৱা নাই। তো ওলাই এইফালে ক্লিপ এটা ল'লোঁ। তো যাম ইভাগে চিধাই এতিয়া অলপ টাইম ৰেষ্ট লৈছোঁ আৰু এটা বহি আছোঁ। তাৰ পৰা আহিলোঁ যাম ইফালে। গাইজ ফাইনেলি আহি পালোঁ
শৰাইঘাট দলং আৰু শৰাইঘাট দলঙৰ ওপৰত আমি যাই আছোঁ নতুন দলং বাৰু শৰাইঘাট দলং আছে এইফালে দেখি আছোঁ মই এইখন শৰাইঘাট দলং আমি মানে যিদিনা গৈছিলোঁ আৰু সেইদিনাখনে দেখাব নোৱাৰিলোঁ আজি দেখালোঁ আৰু এই যে এতিয়া বান্ধি আহিলোঁ আমি যাওঁতে এদিকে গৈছোঁ ফেৰী দি ভাল লাগে গাইজ ফেৰী দি যায় তো গাইজ আজি বতৰ একদম বয়াই বৰষুণ দিব যেনে পাওঁ মানে কি জানা গাইজ মানে আমি যদি হাজত গালোঁ নহয় হাজত গালি যদি কিবা কাৰণত বৰষুণ দিলাক হয় কি কৰিলোঁ এতিয়া ঘৰত আহি আছোঁ মানে কথা নাই তো সেইকাৰণে আমি আৰু ঘৰত দেখিলে আহিলোঁ হাজত দেখি নাগলোঁ আৰু পইচাও যিহেতু নাই উপায় নাই আর সো বেলেগ একো নাই অভিজ্ঞতা এটা হ'ল আৰু 7 দিনত নগাঁও যাই পাইছোঁ এইটোতকৈ আৰু ডাঙৰ কথা কি আছে আৰু 7 দিনত যি পাইছোঁ যায় নগাঁও আৰু ইমান কম পইচা লৈ পেলাই 7 দিনত নগাঁও ওলোৱাটো এটা সহজ কথা নহয় গাইজ হওক যাওঁ গাইজ ফাইনেলি আমি বহুত দূৰ গুচিলোঁ আহি এতিয়া যাই আছোঁ ঘৰলৈ তো এইখিনি কি পালোঁ গম নাপাওঁ চাইন্সতে আছোঁ কিজানি যাই আছোঁ গাইজ তো আজি সজাই পাওঁতে ৰাতি হ'ব মানে মইতো ঘৰত নাযাওঁ বাৰু আজি মই যাম ৰঙিয়া তো ৰঙিয়াত ৰাতি থাকি কালি ৰাতিপুৱাই গুচি যাম আমাৰ ঘৰক লাগি তো আহক যাওঁ ফাইনেলি আমি আহি পালোঁ ৰঙিয়া আৰু এতিয়া ৰঙিয়া যাই আছোঁ পালোঁ আমি ৰঙিয়া যাই আছোঁ এতিয়া ঘৰক লাগি চ' আৰু ৰাইড নাই চ' হওক যাওঁ ৰঙিয়া তো গাইজ ফাইনেলি মই আহি পালোঁ নুনা এইখিনি হৈছে নুনা এইটো নদান নদী আৰু এখন দলং নুনাৰ দলং চ' মই যাই আছোঁ এতিয়া ঘৰত বলক যাওঁ ফাইনেলি মই আহি পালোঁ নলবাৰী মেডিকেল কলেজৰ কাষ চ' এইখন আমাৰ নলবাৰী মেডিকেল কলেজ য'ত মই আগতে কাম কৰিছিলোঁ কিন্তু এতিয়া মই কামটো বাদ দিছোঁ মানে চেলাৰী প্ৰব্লেমৰ কাৰণে চ' এতিয়া কাম নকৰোঁ মই মেডিকেলখন মই পালোঁ আৰু ইয়াৰ পৰা মোৰ ঘৰ বেছি দূৰ নহয় এখন গোটাই মেডিকেল তো গাইজ ফাইনেলি মই ঘৰ আহি পালোঁ আৰু এতিয়া যাই আছোঁ ঘৰৰ ফালে তো আৰু ঘৰ আহি পালোঁ আজি কি ঘৰত যাওঁ আৰু ঘৰত যাই কাপোৰ চাপোৰ সলাওঁ কাপোৰ চাপোৰ সলাই কিনে অলপ ৰেষ্ট চেষ্ট লওঁ আৰু বহুত দিন হ'ল না ক'তো ভালকৈ ৰেষ্ট ল'বই পৰা নাই ঠিক আছে দিয়ক বাকী ৰেষ্ট চেষ্ট লওঁ অলপ